हेलो स्टूडेंट्स एनसीईआरटी केमिस्ट्री चैनल तुम्हारे स्वागतम जानाइছো। यार आगर भिडिओत आमी ऊर्जर विक्रिया एटो आलोचना करिसिलो अर्थात हेलो एल्केनर जिकिटा रिएक्शन आसिल तिनिटा रिएक्शन आमी आलोचना करिसिलो। आज आमी आलोचना करिम हेलो एरिनर विक्रिया अर्थात हेलो एल्केनरखिनि शेष हल। एतिया हेलो एरिनर विक्रियाসমূह रिएक्शन्स अफ हेलो एरिन। नम्बर 1 कि आसिल निउक्लियोफिलिक प्रतिस्थापन एटो कि हेलो एल्केनर देखुवाइसिल। हेलो एरिनर देखुवाब किन्तु याते कन्डिशन आछे चोवा एराइल हैलाइडर बा हेलो एरिन निउक्लियोफिलिक प्रतिस्थापन विक्रियार प्रति सक्रियता अति कम হয়। तो यार कारण तलत उल्लेख करा एटो बहुत इम्पर्टेन्ट है जे एराइल हैलाइड अर्थात हेलो एरिन निउक्लियोफिलिक प्रतिस्थापन विक्रियार प्रति सक्रियता अति कम है। यार कारण कि एक नम्बर जेटो आछे संस्पंदन प्रभाव अर्थात संस्पंदन प्रभावर कारणे कि हेलो एरिनेर सक्रियता कम है। सो कारणটো दिया आछे एराइल हैलाइडत हेलोजेन परमाणुत थका इलेक्ट्रन युग्मবোৰ चक्रटर चक्रत थका पाई इलेक्ट्रनবোৰ सहित संयुग्मित হৈ থাকিব পাৰে अर्थात ইয়াতে যে ইলেক্ট্রন যুগ্ম আছে বেঞ্জিন চক্রতে কি সংস্পন্দন হৈ থাকে। ইয়াৰ ফলত তলত দিয়া সংস্পন্দন গঠন কেইটা পোৱা যায়। সো এইটো হল আমাৰ ক্লোৰোবেঞ্জিনটো কি হেলো এৰিনৰ এটা উদাহৰণ। ইয়াত থকা অনবদ্য ইলেক্ট্ৰন পিছৰ বান্ধনীলৈ আহিব লগে লগে সো ইয়াত থকা যেহেতু এটা কনজুগেট হৈ আছে কাৰণ ইয়াতে তো ইলেক্ট্ৰন এটা ডাবল বন্ড আছে গতিকে ইয়াতে চোৱা অনবদ্য ইলেক্ট্ৰন ডাবল বন্ড গতিকে এটা কি সংস্পন্দন হ'ব। ইয়াতে ডাবল বন্ডটো অৰ্থ পজিশনলৈ আহিব অৰ্থ পজিশনলৈ যদি আহে ইয়াতে নেগেটিভ হ'ব আকৌ চোৱা নেগেটিভ সিঙ্গেল ডাবল তেতিয়াহ'লে ইয়াত আকৌ সংস্পন্দন হ'ব। ইয়াৰ পৰা ইলেক্ট্ৰন গুচি গ'লে তেকাৰণে পজিটিভ এটা ডাবল বন্ড হ'ল পাৰ্শিয়ালি ডাবল বন্ড কেৰেক্টাৰ আংশিকভাৱে দ্বিবান্ধনী প্ৰকৃতি হ'ল। এতিয়া ইয়াত থকা চোৱা এতিয়া কি আছে নেগেটিভ চাৰ্জ আছে ইয়াতে সিঙ্গেল বন্ড আছে ইয়াতে ডাবল বন্ড আছে এনেকুৱা যদি কনজুগেট হৈ থাকে তেনেহ'লে কি সংস্পন্দন হয় অৰ্থাৎ ইয়াত থকা ইলেক্ট্ৰন এই পিছৰ বান্ধনীলৈ যাব আকৌ ইয়াত থকা পাই ইলেক্ট্ৰন অৰ্থ পজিশন পাৰা পজিশনলৈ আহিব অৰ্থাৎ ইয়াতে নেগেটিভ হ'ব আকৌ চোৱা নেগেটিভ সিঙ্গেল ডাবল এইটো কি এইটো সংস্পন্দন গঠনৰ কাৰণে শৰ্ত সংস্পন্দন গঠন শৰ্তটো কি আছিল নেগেটিভ সিঙ্গেল ডাবল এনেকুৱা হ'ব। গতিকে চোৱা এইটো ইয়াতে আহিব ইয়াতে বান্ধনী আহিব ইলেক্ট্ৰন ইয়াতে আহি কি বান্ধনী গঠন কৰিব চোৱা বান্ধনী গঠন কৰিছে এইটো ইলেক্ট্ৰন ইয়াতে আহি কি নেগেটিভ হ'ব। গতিকে চোৱা এইটো হ'ল আমাৰ সংস্পন্দন গঠন আকৌ এই ইলেক্ট্ৰনটো ইয়াতে আহিব এইটো এনেকৈ গুচি গ'লে কি আগৰ নিচিনা গঠনটো আমি পাম। এই সংস্পন্দন গঠনৰ কাৰণে কি হয় ইয়াতে ডাবল বন্ড হয়। এই সংস্পন্দনৰ প্ৰভাৱত কাৰ্বন ক্লোৰিন বান্ধনীয়ে কি কৰে আংশিকভাৱে দ্বিবান্ধনী ধৰ্ম লাভ কৰে। এলকাইল হ্যালাইডৰ তুলনাত এৰাইল হ্যালাইডৰ কাৰ্বন হ্যালোজেন বান্ধনী বিভঙ্গন জটিল অৰ্থাৎ এই কাৰ্বন ক্লোৰিন বান্ধনীটো আমি সহজে বিভঙ্গন কৰিব নোৱাৰোঁ কাৰণ ইয়াতে নিউক্লিয়োফাইল এটাক কৰিব লাগিব কিন্তু ইয়াতে যে দ্বিবান্ধনী এটা সহজে ভাঙিব নোৱাৰোঁ। ফলস্বৰূপে নিউক্লিয়োফিলিক প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি এৰাইল হ্যালাইডে কম সক্ৰিয়তা দেখুৱায় অৰ্থাৎ এই কাৰ্বন ক্লোৰিন যেটো বান্ধনী আছে এইটো যিমান সোনকালে ভাঙিব পাৰিলেহেঁতেন মানে কি বিক্ৰিয়া কৰিলেহেঁতেন কিন্তু যিহেতু এইটো আংশিকভাৱে দ্বিবান্ধনী হয় সংস্পন্দনৰ কাৰণে গতিকে এই যে বান্ধনীটো আমি সহজে ভাঙিব নোৱাৰোঁ অৰ্থাৎ ইয়াতে নিউক্লিয়োফাইল মানে কি নেগেটিভ এটাক কৰিব লাগিব নেগেটিভ এটাক কৰাতে এইটো যদি এইটো গুচি যায় অৰ্থাৎ এইটো পজিটিভ হ'ব কিন্তু যেহেতু আংশিকভাৱে দ্বিবান্ধনী গতিকে নেগেটিভ এক ভাঙি এটা সিএলটো পৰা সহজে গুচি নাযায় অৰ্থাৎ পজিটিভ চাৰ্জ সহজে উৎপন্ন নহয় সেইকাৰণে নিউক্লিয়োফাইলে কি কৰিব ইয়াতে এটাক কৰিবলৈ টান পায় সেইকাৰণে কি হ'ব ইয়াতে প্ৰভাৱটো কম হ'ব। নম্বৰ 1 গ'ল। এবাৰ 2 নম্বৰ কাৰণটো কি দি আছে চোৱা কাৰ্বন এক্স বান্ধনীত থকা কাৰ্বন পৰমাণু সংকৰণৰ পাৰ্থক্য সংকৰণ চাব লাগিব এইটো কি হেলো এৰিনৰ কাৰ্বনটো কি হয় sp2 সংকৰিত হয় কিন্তু ইয়াতে কি হয় sp3 সংকৰিত হয় sp3 সংকৰিত হোৱাৰ কাৰণে কি হ'ব sp3 সংকৰিত এটা sp2 সংকৰিত হোৱাৰ কাৰণে কাৰ্বন পৰমাণু হেলোজেনক অধিক দৃঢ়ভাৱে আকৰ্ষিত কৰি ৰাখিব কিন্তু ইয়াৰ sp3 হোৱাৰ কাৰণে কি হয় এই হেলোজেনক দৃঢ়ভাৱে আকৰ্ষিত কৰিব নোৱাৰে সেইকাৰণে লিভিং গ্ৰুপ এটা সহজ আঁতৰি যাব পাৰে। ওকে sp2 সংকৰিত কাৰ্বন পৰমাণু s ধৰ্ম কম হয় গতিকে এর বিদ্যুৎ ঋণাত্মকতাৰ মান তুলনামূলকভাৱে কম সেয়েহে হেলো এলকেনত থকা কাৰ্বন এক্স বান্ধনীৰ দৃঢ়তা হেলো এৰিনৰ তুলনাত কম হ'ব কাৰণ হেলো এলকেনত যেটো কাৰ্বন এক্স বান্ধনী আছে ইয়াৰ দৃঢ়তা কি হ'ব এটো কম হ'ব আৰু হেলো এৰিনত বান্ধনীৰ দৃঢ়তা এটো বেছি হ'ব কাৰণ ইয়াতে কি sp3 হয় আৰু হেলো এৰিনত কি হয় sp2 হয় sp2 অৰ্থাৎ ডাবল বন্ড থাকিব লাগিব সেইকাৰণে চোৱা হেলো এলকেন আৰু হেলো এৰিনত থকা কাৰ্বন এক্স বান্ধনীৰ দৈৰ্ঘ্য যথাক্ৰমে 177 পিকোমিটাৰ 169 পিকোমিটাৰ হয় যেটো হেলো এলকেন কাৰ্বন আৰু এক্স এক বান্ধনী গতিকে এটো দীঘল হ'ব সেইকাৰণে 177 আৰু হেলো এৰিনত যেটো কাৰ্বন হেলোজেন বান্ধনী আছে এটো দ্বিবান্ধনী আংশিকভাৱে দ্বিবান্ধনী ধৰ্ম লাভ কৰে সেইকাৰণে কি চুটি হয় 169 হয় আৰু বান্ধনী দৈৰ্ঘ্য যিমানে কম হয় বান্ধনীডাল কি হয় সিমানে শক্তিশালী হয় অৰ্থাৎ বান্ধনী দৈৰ্ঘ্য ইয়াতে কম সেইকাৰণে শক্তিশালী সেয়েহে হেলো এলকেনৰ তুলনাত হেলো এৰিনে নিউক্লিয়োফিলিক প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি কম সক্ৰিয়তা দেখুৱায়। এইটো হ'ল
এতিয়া নাম্বাৰ 3 চোৱা ফিনাইল কেটায়নৰ কম অস্থিৰতা অৰ্থাৎ হেলোইৰিনৰ আয়নীকৰণ ঘটিলে ফিনাইল কেটায়ন উৎপন্ন হয় সো ফিনাইল কেটায়ন উৎপন্ন হয় আৰু ই সুস্থিৰ নহয় গতিকে SN1 ক্ৰিয়াবিধি সম্পন্ন নহয় গতিকে ইয়াতে চোৱা SN ক্ৰিয়াবিধিটো সম্পন্ন নহব চোৱা এটো হল আমাৰ হেলোইৰিন লোৱা হৈছে হেলোইৰিন এতে যদি এটো গুছি যায় তেনেহলে কি উৎপন্ন হ'ব এতে কেটায়ন উৎপন্ন হ'ব এটো হল আমাৰ কি ফিনাইল কেটায়ন এতে এই ফিনাইল কেটায়নটো কি সংস্পন্দন জৰিয়তে কি হয় এটো সুস্থিৰ নহয় ওকে কেটায়ন উৎপন্ন হয় ই সুস্থিৰ অৰ্থাৎ এটো সংস্পন্দনৰ জৰিয়তে ইমান সুস্থিৰতা নাপায় সেই কাৰণে কি হ'ব SN1 ক্ৰিয়াবিধি ইয়াতে সম্পন্ন নহয় এটো হল তাৰ পিছত চোৱা নাম্বাৰ 4 যেটো দি আছে এৰিন যৌগবোৰত ইলেক্ট্ৰন ঘনত্ব বেছি হয় নিউক্লিওফাইলে ইলেক্ট্ৰন চহকী গতিকে পৰস্পৰৰ মাজৰ বিকৰ্ষণৰ বাবে নিউক্লিওফাইলে হেলোইৰিনৰ কাকচাপাত বাধা পাব এটো চোৱা এৰিন যৌগবোৰত কি হয় ইলেক্ট্ৰনৰ ঘনত্ব বেছি হয় চোৱা এৰিন যৌগ যেনেকৈ ধৰা ব্ৰোমোবেনজিন বা ক্লোৰোবেনজিন তোমালোকে ল'ব পাৰা এটো হল আমাৰ এৰিন যৌগ ক্লোৰোবেনজিন এতে পাই ইলেক্ট্ৰন আছে অৰ্থাৎ ইলেক্ট্ৰনৰ ঘনত্ব বেছি আছে আৰু যেটো আমাৰ সংস্পন্দন গঠন আছিল এটো ইয়াতে আহিব আৰু এটো এনেকৈ গুছি যাব অৰ্থাৎ কি অৰ্থ পজিশনলৈ কি হ'ব আমাৰ নেগেটিভ চাৰ্জ আকৌ কি para পজিশন নেগেটিভ চাৰ্জ আকৌ অৰ্থ পজিশন কি নেগেটিভ চাৰ্জ হয় অৰ্থাৎ ইয়াতে ইলেক্ট্ৰনৰ ঘনত্ব বেছি এতিয়া কোনো এটা নিউক্লিওফাইলে যদি অ্যাটাক কৰে অৰ্থাৎ নিউক্লিওফাইলে কৰিব লাগিব কাৰণ নিউক্লিওফাইলে প্ৰতিষ্ঠাপন বিক্ৰিয়াৰ কথা আলোচনা কৰি আছো এতিয়া নিউক্লিওফাইল যদি এক অ্যাটাক কৰিব লাগে অ্যাটাক কৰিব নোৱাৰিব ইমান সহজে কাৰণ ইয়াতে অলৰেডি নিউক্লিওফাইল কাৰণ নিউক্লিওফাইলৰ মাজত কি হ'ব আমাৰ ইয়াতে নেগেটিভ চাৰ্জ ইয়াতে কি হ'ব বিকৰ্ষিত হ'ব গতিকে নিউক্লিওফাইলে কাৰ্বন পৰমাণুৰ কাক চাপলৈ বাধা প্ৰাপ্ত হ'ব আৰু সেই কাৰণে কি হ'ব সক্ৰিয়তা কম দেখাব অৰ্থাৎ নিউক্লিওফাইল অৰ্থ পজিশন অ্যাটাক কৰিব নোৱাৰিব এটো para পজিশন অ্যাটাক কৰিব বিচাৰে সো ইয়াতে নিউক্লিওফাইল হৈ আছে অৰ্থাৎ নেগেটিভ চাৰ্জ হৈ আছে ইলেক্ট্ৰনৰ ঘনত্বতে বেছি হৈ আছে গতিকে এই ইলেক্ট্ৰন আৰু ইয়াতে কি বিকৰ্ষণ হ'ব সেই কাৰণে নিউক্লিওফাইলে অৰ্থ পজিশন বা para পজিশন কাক চাপিব নোৱাৰে আৰু সেই কাৰণে কি হয় সক্ৰিয়তা কম দেখুৱায় হল এপিসোডটো হাইড্ৰক্সিল মূলকৰ দ্বাৰা প্ৰতিস্থাপন ৰিপ্লেসমেন্ট বাই হাইড্ৰক্সিল গ্ৰুপ ক্লোৰোবেনজিনক জলীয় সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে 623 কেলভিন উষ্ণতাৰে 300 এটমস্ফেৰিক প্ৰেছাৰ চাপত বিক্ৰিয়া কৰিবলৈ দিলে ফিনল উৎপন্ন এটো চাবা তোমালোকে ক্লোৰোবেনজিনৰ পৰা ফিনল কেনেকৈ উৎপন্ন কৰা হয় নাম্বাৰ 1 সোডিয়াম হাইড্ৰক্সাইড 623 কেলভিন উষ্ণতা আৰু 300 এটমস্ফিয়াৰ আৰু 2 নম্বৰ H+ অৰ্থাৎ লঘু এসিড দিলে কি উৎপন্ন হয় ফিনল উৎপন্ন হয় অৰ্থ বা পেৰা স্থানত ইলেক্ট্ৰন আকৰ্ষী মূলকৰ উপস্থিতি হেলোইৰিনৰ সক্ৰিয়তা বাঢ়ি যায় সো এটো বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা কোৱেশ্চন আহে এইটো হল হেলোইৰিন সো হেলোইৰিনৰ যে ইয়াতে কোনো প্ৰতিস্থাপক মূলক নাই অৰ্থাৎ ইয়াতে কোনো ইলেক্ট্ৰন আকৰ্ষী বা বিকৰ্ষী মূলক নাই কিন্তু অৰ্থ বা পেৰা স্থানত যদি ইলেক্ট্ৰন আকৰ্ষী মূলক থাকে যেনেকৈ নাইট্ৰ গ্ৰুপ বা সাইনো গ্ৰুপ সো নাইট্ৰ গ্ৰুপ যদি থাকে নাইট্ৰ গ্ৰুপ কি হয় ইলেক্ট্ৰন আকৰ্ষী গ্ৰুপ হয় তেনেহলে কি হয় এই হেলোইৰিনৰ সক্ৰিয়তাটো বাঢ়ি যায় অৰ্থাৎ সোনকালে বিক্ৰিয়াটো সংঘটিত হয় সো তাৰ কাৰণে বিক্ৰিয়াৰ তলত দি আছে কিছুমান অৰ্থ আৰু পেৰা দুয়োটা স্থানতে যদি নাইট্ৰ গ্ৰুপ থাকে ইলেক্ট্ৰন আকৰ্ষী মূলকৰ প্ৰভাৱটো কি হয় সৰ্বাধিক হোৱা দেখা যায় অৱশ্য মেটা স্থানত ইলেক্ট্ৰন আকৰ্ষী মূলক থাকিলে সক্ৰিয়তাৰ ওপৰত এনে ধৰণৰ প্ৰভাৱ ইমান লক্ষ্য কৰা নাযায় এই বিক্ৰিয়া ক্ৰিয়াবিধি তলত দিহাল চোৱা আগৰটোত কি আছিল কেৱল ক্লোৰোবেনজিন আছিল কোনো নাইট্ৰমূলক এতে স্থাপিত হোৱা নাছিল কিন্তু পিছতটো চোৱা ক্লোৰোবেনজিন এতে নাইট্ৰ দি আছে চোৱা গতিকে এটা ক্লোৰো গ্ৰুপ আছে আৰু নাইট্ৰ আছে গতিকে 1 2 3 4 নাইট্ৰ ক্লোৰোবেনজিন 1 ক্লোৰো হ'ব 1 2 3 4 1 ক্লোৰো 4 নাইট্ৰোবেনজিন এতে চোৱা ইয়াতে সোডিয়াম হাইড্ৰক্সাইড 443 কেলভিন আৰু H+ দিয়া হৈছে সো আগতে কিমান দিছিল নাম্বাৰ 1 ত যেটা নাইট্ৰ গ্ৰুপ নাছিল তেতিয়া 623 কেলভিন উষ্ণতা আৰু 300 এটমস্ফিয়াৰ প্ৰেছাৰ চাপ দিয়া হৈছিল অৰ্থাৎ এতে হিট বেছি কৰিব লগা হৈছিল অৰ্থাৎ ইয়াতে টেম্পাৰেচাৰ বেছি লাগিছে বিক্ৰিয়াটো সংঘটিত কৰাৰ কাৰণে কিন্তু ইয়াতে চোৱা টেম্পাৰেচাৰ কিমান কম লাগিছে 443 কেলভিন অৰ্থাৎ এটো সোনকালে বিক্ৰিয়াটো সংঘটিত হৈছে কাৰণ ইয়াতে এটা নাইট্ৰ গ্ৰুপ সংযোজিত হৈছে নাইট্ৰ গ্ৰুপ যেমান এটা নাইট্ৰ গ্ৰুপ কি ইলেক্ট্ৰন আকৰ্ষী গ্ৰুপ মানে হল কি ইলেক্ট্ৰন আকৰ্ষণ কৰিব ইলেক্ট্ৰন আকৰ্ষণ কৰিলে ইয়াতে কি হ'ব ইলেক্ট্ৰনৰ ঘনত্ব অলপ কমি যাব বেনজিন চক্ৰটোত ইলেক্ট্ৰনৰ ঘনত্ব কমি যাব অৰ্থ বা para পজিশন ইলেক্ট্ৰনৰ ঘনত্ব কমিব কাৰণ ইলেক্ট্ৰন টানি আছে কমিব মানে কি অলপ পজিটিভ চাৰ্জৰ নিচিনা হ'ব এটা পজিটিভ চাৰ্জৰ নিচিনা হাইড্ৰক্সিল মূলকে যদি অ্যাটাক কৰে হাইড্ৰক্সিল মূলক মানে কি OH- টো কি হ'ব নেগেটিভ চাৰ্জ হয় গতে নেগেটিভ চাৰ্জ যদি ইয়াক অ্যাটাক কৰে পজিটিভ চাৰ্জ যদি থাকে সোনকালে অ্যাটাক কৰিব পাৰিব আৰু এটো কিৰ কাৰণে হৈ আছে নাইট্ৰ গ্ৰুপ ইলেক্ট্ৰন টানি ইয়াতে ইলেক্ট্ৰনৰ ঘনত্ব কমাই দি আছে সেই কাৰণে কি হ'ব নিউক্লিওফাইলে ইয়াতে অ্যাটাক কৰিব পাৰে সেই কাৰণে ইয়াতে টেম্পাৰেচাৰ কম দিয়া হৈছে কিন্তু সেকেন্ডত চোৱা
ইয়াতে দুটা নাইট্ৰ গ্ৰুপ দিয়া আছে ক্লৰোবেনজিনত দুটা নাইট্ৰ গ্ৰুপ তাৰমানে ইলেক্ট্ৰন আকৰ্ষণমূলক প্ৰভাৱ ইয়াত আৰু বেছি সেইকাৰণে সক্ৰিয়তা আৰু বেছি হ'ব সেইকাৰণে চোৱা টেম্পাৰেচাৰ কিমান 368 বহুত কম দিয়া হৈছে অৰ্থাৎ দুয়ো ফালৰ পৰা ইলেক্ট্ৰন টানি আৰু ইলেক্ট্ৰন ঘনত্ব কমাই দিব অৰ্থাৎ ইয়াতে ইলেক্ট্ৰফিলিয় কেৰেক্টাৰটো বঢ়াই দিব গতিকে নিউক্লিয় ফালে সোনকালে এটাক কৰিব পাৰিব সেইকাৰণে কিছু ইয়াতে টেম্পাৰেচাৰটো কম দিয়া হৈছে আৰু ইয়াতে এনেকুৱা যোগ উৎপন্ন হৈছে একে প্ৰডাক্ট হ'ব ইয়াতে ফিনলি থাকিব সিএলৰ ঠাইত OH বহিব আৰু বাকি নাইট্ৰ যিকেইটা থাকে ইয়াতে বহাই দিব লাগিব কিন্তু লাষ্টটো চোৱা ইয়াতে তিনিটা নাইট্ৰ গ্ৰুপ দিয়া আছে অৰ্থাৎ ইয়াতে ইলেক্ট্ৰন আকৰ্ষণমূলকৰ প্ৰভাৱ আৰু বেছি হ'ব ইয়াতে তিনিও ফালৰ পৰা ইলেক্ট্ৰন টানি বেঞ্জিন চক্ৰটোক ইলেক্ট্ৰফিলিয় কেৰেক্টাৰ বনাই দিব অৰ্থাৎ পজিটিভ কেৰেক্টাৰ বনাই দিব এতিয়া নিউক্লিয় ফালে অতি সোনকালে এটাক কৰিব পাৰে সেইকাৰণে চোৱা ইয়াতে কেৱল গৰম কৰিলে গৰম ৱাটাৰ অৰ্থাৎ গৰম পানী দিলে ইয়াতে কি বিক্ৰিয়াটো সংঘটিত অৰ্থাৎ ইমান টেম্পাৰেচাৰ দিব নালাগে সেইকাৰণে বিক্ৰিয়াটো সোনকালে সংঘটিত ইমান গৰম কৰিব নালাগিব তেনেহ'লে ক্লৰোবেনজিনৰ টেম্পাৰেচাৰ বহুত লাগে যেতিয়া এটা নাইট্ৰ গ্ৰুপ থাকে অলপ টেম্পাৰেচাৰ কমাব লাগে অৰ্থাৎ বিক্ৰিয়াটো সোনকালে হৈ আছে আকৌ যেতিয়া দুটা নাইট্ৰ গ্ৰুপ থাকে আৰু বিক্ৰিয়াটো সোনকালে হৈ আছে তেতিয়া টেম্পাৰেচাৰ আৰু কম লাগিব কিন্তু যেতিয়া তিনিটা নাইট্ৰ গ্ৰুপ দিয়া আছে ইয়াতে জাষ্ট বিক্ৰিয়া মিশ্ৰটো কি কৰিব লাগে গৰম কৰিলে বিক্ৰিয়াটো সংঘটিত হয় গতিকে এইটো সুধিব পাৰে যে নাইট্ৰ গ্ৰুপৰ উপস্থিতিয়ে কেনেকৈ হেলোইৰিনৰ সক্ৰিয়তা বৃদ্ধি কৰে তেনেহ'লে তোমালোকৰ এই প্ৰভাৱটো ক'ব লাগিব ওকে তাৰপিছত চোৱা ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া নাম্বাৰ 2 ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াৰ যেটো নাম্বাৰ 1 হেলোজেনেশন বিক্ৰিয়া চোৱা ইয়াতে একেবাৰে ইজি এইবিলাক ইমান টান নহয় এটো ক্লৰোবেনজিন Cl2 অনাদ্ৰ ফেৰিক ক্লোৰাইড দিয়া আছে দুটা প্ৰডাক্ট উৎপন্ন হ'ব এটা মুখ্য এটা গৌণ যেটো পাৰা পজিশন থাকিব 1,4 এটো মুখ্য হয় কাৰণ এটো বেছি সমমিতীয় হয় ক্ৰিষ্টেলিটি অধিক সুস্থিৰ হয় কিন্তু এটো কম হয় সেইকাৰণে এটো কি হ'ব মুখ্য হয় এটো কি হ'ব গৌণ হ'ব অর্থাৎ 1,4 ডাইক্লোরোবেনজিন মুখ্য আর 1,2 ডাইক্লোরোবেনজিন গৌণ হ'ব নাইট্রেশন মানে হল নাইট্রিক এসিড গাঢ় নাইট্রিক এসিড আর গাঢ় এতে গাঢ় দিবা গাঢ় নাইট্রিক এসিড গাঢ় নাইট্রিক এসিড আর গাঢ় সালফিউরিক এসিডের লগত বিক্রিয়া করলে কি উৎপন্ন হয় এত দুটা প্রোডাক্ট উৎপন্ন হয় নাইট্রেশন বিক্রিয়াত এটা অর্থ আর এটা হ'ব তোমার পারা গতিকে পারাটো মুখ্য প্রোডাক্ট হ'ব নাইট্রেশনের পিছত আছে আমার চোৱা এতে সালফোনেশন বিক্রিয়াটো দিয়া আছে সালফোনেশন বিক্রিয়া গাঢ় সালফিউরিক এসিডের লগত বিক্রিয়া কৰিবলৈ দিছে গাঢ় সালফিউরিক এসিড তেনেহলে 2 ক্লোরোবেনজিন সালফোনিক এসিড আর 4 ক্লোরোবেনজিন সালফোনিক এসিড দুটা প্রোডাক্ট উৎপন্ন হ'ব এইটো হ'ব আমাৰ মুখ্য এইটো হ'ব আমাৰ গৌণ এইবিলাক বিক্রিয়া হল আমাৰ ইলেক্ট্রোফিলিয় প্ৰতিস্থাপন বিক্রিয়াৰ উদাহৰণ অৰ্থাৎ যেটো হেলোজেনেশন পালো বা নাইট্রেশন পালো বা সালফোনেশন পালো এইবিলাক হল আমাৰ ইলেক্ট্রোফিলিয় প্ৰতিস্থাপন বিক্রিয়াৰ উদাহৰণ নাম্বার 4 ফ্রিডেল ক্রাফট বিক্রিয়া এটা অলপ ইম্পর্টেন্ট আছে ফ্রিডেল ক্রাফট রিঅ্যাকশন এটা নেম রিঅ্যাকশন এটা প্রোডাক্ট বিলাক চাব লাগিব পৰীক্ষাত এটো দিয়া থাকিব যে মুখ্য প্ৰডাক্টটো লিখা তেনেহলে গৌণটো লিখিব নালাগে জাস্ট এটো লিখিব লাগে আকৌ যদি হুদে যে তলত দিয়ে বিক্ৰিয়াটো সম্পূৰ্ণ কৰা থাকিলে কিন্তু দুয়োটাই লিখিব লাগিব অৰ্থাৎ মুখ্য আৰু গৌণ দুয়োটাই লিখিব লাগিব আৰু যদি তোমাক হুদে যে মুখ্য প্ৰডাক্টটো লিখা তেনেহলে জাস্ট খালি মুখ্য প্ৰডাক্টটো লিখিলে হ'ব এটো হল ক্লোরোবেনজিন এটো মিথাইল ক্লোরাইড এটো অনাদ্র অ্যালুমিনিয়াম ক্লোরাইড অর্থাৎ ফ্রিডেল ক্রাফট বিক্রিয়া এতে দুই প্রকার হয় এটা হল ফ্রিডেল ক্রাফট অ্যালকাইলেশন আর এটা ফ্রিডেল ক্রাফট অ্যাসাইলেশন ওকে ফ্রিডেল ক্রাফট অ্যালকাইলেশন আর অ্যাসাইলেশন কেতিয়া হয় যেতিয়া হেলোইরিন আর ক্লোরোবেনজিন বা ব্রোমোবেনজিন দিব পৰা এটা ব্রোমোবেনজিন হ'ব পাৰে বা ক্লোরোবেনজিন গতিকে যদি অ্যালকাইল হ্যালাইডের লগত হেলোইরিনে বিক্রিয়া কৰে তেতিয়া তার নাম হৈছে ফ্রিডেল ক্রাফট অ্যালকাইলেশন অনাদ্র অ্যালুমিনিয়াম ক্লোরাইড দুয়োটাতে থাকিব অ্যালকাইলেশন অ্যাসাইলেশন দুয়োটাতে থাকিব যদি ইয়াতে হেলোইরিনৰ লগত অ্যালকাইল হ্যালাইডের লগত বিক্রিয়া কৰিবলৈ দিয়া হয় হেলোইরিনৰ লগত অ্যালকাইল হ্যালাইড বা হেলো এলকেন তেনেহলে বা মিথাইল ক্লোরাইড বা ইথাইল ক্লোরাইড তেনেহলে এটো হ'ব আমাৰ ফ্রিডেল ক্রাফট অ্যালকাইলেশন মানে অ্যালকাইল গ্ৰুপ যোগ কৰিব লাগিব তেনেহলে চোৱা 1 ক্লোরো 2 মিথাইল বেনজিন আৰু 1 ক্লোরো 4 মিথাইল বেনজিন মিথাইল ক্লোরাইডৰ পৰা কি আহিব আমাৰ ইলেক্ট্ৰোফাইলটো আহিব CH3+ গতি CH3+ কোত এটাক কৰিব অৰ্থ পজিশনে মিথাইল গ্ৰুপক এটাক কৰিব আৰু পাৰা পজিশনে এটাক কৰিব কাৰণ অৰ্থটো কি হয় আমাৰ নিউক্লিওফিলিক সেন্টাৰ পাৰাটো কি হয় নেগেটিভ ৰেজোনেন্স বা সংস্পন্দন গঠন বুজাই দিছো গতিকে এটো ইলেক্ট্ৰোফাইল তেনেহলে ইয়াতে এটা লগ লাগিব ইয়াতে এটা লগ লাগিব সেই কাৰণে এটা গৌণ এটা মুখ্যটো কোনটো হ'ব যেটো পাৰা প্ৰডাক্ট হেটো মুখ্য হ'ব আৰু এটো হল ফ্রিডেল ক্রাফট অ্যাসাইলেশন বিক্রিয়া
এইটো চোৱা ক্লোৰোবেনজিন, এইটো হ'ল আমাৰ এচিটাইল ক্লোৰাইড। মনত ৰাখিবা এচিটাইল ক্লোৰাইড যদি এচিটাইল ক্লোৰাইড বা এইটো যিটো কমন যিটো এক্সাম্পল এচাইল হেলাইড বুলি কোৱা হয়, এইটো এলকাইল হেলাইড, এইটো এচাইল হেলাইড। এলকাইল হেলাইডৰ লগত বিক্ৰিয়া কৰিলে হয় ফ্ৰিউডিল ক্ৰাফ্ট এলকাইলেশ্যন, আৰু এচাইল হেলাইডৰ লগত বিক্ৰিয়া কৰিলে হয় ফ্ৰিউডিল ক্ৰাফ্ট এচাইলেশ্যন। গতিকে চোৱা এইটো এচাইল হেলাইড বা এটা এচিটাইল ক্লোৰাইড বুলি ক'ব পাৰা। অনাদাৰ এলুমিনিয়াম ক্লোৰাইড যেনে 2-ক্লৰএচিটোফেনন, এইটো হ'ল আমাৰ এচিটো গ্ৰুপ, এইটো ফেনন গ্ৰুপ কিয় হ'ল কাৰণ কিটন গ্ৰুপ আছে। 2-ক্লৰএচিটোফেনন আৰু কি হ'ব আমাৰ 4-ক্লৰএচিটোফেনন। 2-ক্লৰএচিটোফেনন আৰু 4-ক্লৰএচিটোফেনন হয়। ইয়াতে 4-ক্লৰএচিটোফেননটো আমাৰ বেছি মুখ্য প্ৰডাক্ট হ'ব কাৰণ এইটো বেছি সমমিতীয় হয়। গতিকে তোমাক যদি সোধে ক্লোৰোবেনজিনৰ পৰা 4-ক্লৰএচিটোফেনন কেনেকৈ পৰিৱৰ্তন কৰিবা, জাষ্ট এইটো ৰিয়েকশ্যন তোমালোকক দিব লাগিব। অ'কে, গতিকে এইকেইটা হ'ল আমাৰ ইলেক্ট্ৰফিলিক প্ৰতিস্থাপন বিক্ৰিয়া। উদাহৰণ 10.9ত এটা কুৱেশ্যন দি আছে, এইটো তোমালোকে প্ৰেক্টিছ কৰিবা। কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট আছে কাৰণ ক্লোৰিন ইলেক্ট্ৰন আকৰ্ষণমূলক হ'লেও ই এৰোমেটিক যৌগৰ ইলেক্ট্ৰফিলিক প্ৰতিস্থাপন বিক্ৰিয়াত অৰ্থপ্ৰায় দিক নিৰ্দেশক প্ৰভাৱ দেখুৱায়। ইয়াৰ কাৰণ ব্যাখ্যা কৰা। ইয়াতে দুটা প্ৰভাৱ হয়, এটা সংস্পন্দন প্ৰভাৱ আৰু এটা ইলেক্ট্ৰন আকৰ্ষী প্ৰভাৱ অৰ্থাৎ আৱেশিক প্ৰভাৱ। এই দুয়োটা প্ৰভাৱৰ কাৰণে আৱেশিক প্ৰভাৱ যেতিয়া হয় অৰ্থাৎ ইলেক্ট্ৰফিলে যেতিয়া এটাক কৰে, আৱেশিক প্ৰভাৱ অন্তৰ্বৰ্তী কাৰ্বকাৰ্বনেট দুষ্টিত কৰে, অৰ্থাৎ ইয়াক যেতিয়া এটাক কৰিব ইয়াতে কি পজিটিভ চাৰ্জ হ'ব আৰু এই পজিটিভ চাৰ্জটো সংস্পন্দন নহয়। আৰু এইটো ক্লোৰিন যিটো আছে ইলেক্ট্ৰন এনে টানি আছে, চোৱা আৱেশিক প্ৰভাৱ ইলেক্ট্ৰন ক্লোৰিনটো এটা আৱেশিক ইলেক্ট্ৰন আকৰ্ষী গ্ৰুপ হয়। গতিকে বেঞ্জিন চক্ৰ ইলেক্ট্ৰন টানি আছে আৰু ইয়াতে পজিটিভ চাৰ্জ, গতিকে এইটো কি হ'ব দুষ্টিত হ'ব, মানে অৰ্থাৎ এইটো সুস্থিৰতা নাপায়। আৰু আৱেশিক প্ৰভাৱে অন্তৰ্বৰ্তী কাৰ্বকাৰ্বনেট কি দুষ্টিত কৰে। ইয়াতে পজিটিভ মানে কি ইলেক্ট্ৰন ইয়াৰ লাগে, ইলেক্ট্ৰন দিবহে লাগে কিন্তু ইলেক্ট্ৰন ইয়াৰ পৰা আকৌ টানি আছে, গতিকে এইটো সুস্থিৰতা নাপাব। গতিকে আৱেশিক প্ৰভাৱে অন্তৰ্বৰ্তী কাৰ্বকাৰ্বনেটক দুষ্টিত কৰে, অৰ্থাৎ অৰ্থ প্ৰডাক্টটো বেছি নহ'ব। অৰ্থ পৰা দিশ নিৰ্দেশক প্ৰভাৱ দেখুৱায়। এতিয়া প্ৰভাৱ দেখুৱাইছে অৰ্থ। আৰু চোৱা পিছৰ আৰু দুটা ৰিয়েকশ্যন মেকানিজম পৰীক্ষাত আহিলে মেকানিজম দিব লাগিব তোমালোকৰ। অৰ্থ স্থানত যদি বিক্ৰিয়া কৰে, যদি ইলেক্ট্ৰফাইলটো যদি অৰ্থ স্থানত বিক্ৰিয়া কৰে তেনেহ'লে ছয়টো এটাক কৰিলে ইয়াতে পজিটিভ হ'ল ক্লোৰোবেনজিনে ইলেক্ট্ৰন দিব পাৰে। এইটো কি হয় বেঞ্জিন চক্ৰটোৱে ইলেক্ট্ৰন টানি আছে। চ' এইটো হ'ল আমাৰ বেঞ্জিন চক্ৰ ইলেক্ট্ৰন আকৰ্ষী প্ৰভাৱ, অৰ্থাৎ এইটো আৱেশিক অৰ্থ স্থানত বিক্ৰিয়া কৰিছে, এইটো ইয়াত আহিছে পজিটিভ চাৰ্জটো নোহোৱা হৈছে, কিছু পৰিমাণে সুস্থিৰ হৈছে। কিন্তু চোৱা যদি পাৰা পজিশ্যনত এটাক কৰে, অৰ্থাৎ পাৰা পজিশ্যনত যদি ইলেক্ট্ৰফাইল এটাক কৰে তেনেহ'লে কি ইলেক্ট্ৰফাইলটো কি পাৰা পজিশ্যনত লগ লাগিব। অ'কে, পাৰা পজিশ্যনত যদি লগ লাগে চোৱা তেনেহ'লে এইটো কি সংস্পন্দনৰ জৰিয়তে সুস্থিৰ হয়। ইয়াতে লগ লাগিছে মানে কি ইয়াতে পজিটিভ হ'ব, পজিটিভ নহয়, ইয়াতে পজিটিভ নহয়, জাষ্ট ইলেক্ট্ৰফাইলটো ইয়াতে লগ লাগিব আৰু হাইড্ৰজেনটো আগৰ পৰাই আছে। এতিয়া চোৱা এইটো সংস্পন্দনৰ জৰিয়তে এনেকৈ সুস্থিৰতা লাভ কৰিব পাৰে কাৰণ এইটো কি পজিটিভ, এই পজিটিভ চাৰ্জটো এই পাই ইলেক্ট্ৰন যিটো আছে পাই ইলেক্ট্ৰন পিছৰ বান্ধনীত আহিব, এইটো আকৌ এই বান্ধনীলৈ গতি কৰিব, এইটো আকৌ এনেকৈ যাব, অৰ্থাৎ এনেকৈ এইটো সুস্থিৰতা লাভ কৰে। পাৰা স্থানত বিক্ৰিয়া কৰিলে সংস্পন্দন গঠনটো অলপ বেছি হয় কিন্তু ইয়াতে কম হয়। সংস্পন্দনে কি হয় মধ্যৱৰ্তী কাৰ্বকাৰ্বনেটক সুস্থিৰতা প্ৰদান কৰে। এইটো চোৱা ইয়াৰ পৰা ইলেক্ট্ৰন যদি ইয়াতে আহে আকৌ এইটো ইয়াতে আহিব পাৰে, এইটো এনেকৈ গুচি যাব, অৰ্থাৎ ইয়াতে যদি গুচি যায় ইয়াতে কি কাৰ্বকাৰ্বনেট কাৰণ ইয়াৰ পৰা চোৱা পাই ইলেক্ট্ৰন এইফালে গতি কৰি আছে, এইটো এইফালে গতি কৰি ইয়াতে কি পজিটিভ চাৰ্জ হ'ল। গতিকে এই পজিটিভ চাৰ্জটোক চব ক্লোৰিনে কি ইলেক্ট্ৰন দি এইটো নোহোৱা কৰি আছে, অৰ্থাৎ পজিটিভ চাৰ্জৰ যিটো প্ৰভাৱ এইটো নোহোৱা কৰি আছে আৰু এইটো এনেকৈ ঘূৰি আছে, অৰ্থাৎ এইটো কি বেছি সুস্থিৰতা লাভ কৰি আছে, সংস্পন্দিত হৈ আছে। অৰ্থাৎ সংস্পন্দনে কি কৰে মধ্যৱৰ্তী যিটো কাৰ্বকাৰ্বন এই কাৰ্বকাৰ্বনকে সুস্থিৰতা প্ৰদান কৰি আছে, কিন্তু যিটো আমাৰ আগত আছিল এইটো আৱেশিক প্ৰভাৱ সেইটো কি দুষ্টিত অৰ্থাৎ সুস্থিৰতা নাপায়। সেইকাৰণে আৱেশিক প্ৰভাৱ সংস্পন্দন প্ৰভাৱতকৈ তীব্ৰ হোৱাৰ কাৰণে এৰোমেটিক চক্ৰটো ইলেক্ট্ৰনৰ ঘনত্ব কমি যায় আৰু যৌগটো তুলনামূলকভাৱে নিষ্ক্ৰিয় হৈ পৰে। সংস্পন্দনে আৱেশিক প্ৰভাৱৰ বিপৰীত প্ৰভাৱ দেখুৱায়। সংস্পন্দনৰ ফলত অৰ্থৰ পৰা স্থান দুটাত নিষ্ক্ৰিয়তা কিছু পৰিমাণে কমে, অৰ্থাৎ এই বিক্ৰিয়া সক্ৰিয়তা তীব্ৰ আৱেশিক প্ৰভাৱৰ দ্বাৰা নিয়ন্ত্ৰিত হয় কিন্তু নিৰ্দেশক ধৰ্মটো সংস্পন্দনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। মানে যিটো নিৰ্দেশক অৰ্থাৎ কোনটো স্থানত লগ লাগিব সেইটো হ'ব আমাৰ সংস্পন্দনৰ দ্বাৰা আৰু
সক্ৰিয়তা কাৰ ওপৰত ডিপেণ্ড কৰিব আৱেশিক প্ৰভাৱৰ ওপৰত গতিকে দুয়োটা সন্মিলিত প্ৰভাৱৰ ফলত এই বিক্ৰিয়াটো সংঘটিত হয় গতিকে ইয়াৰ কাৰণে তোমালোকে মেকানিজম এই দুটা দিব লাগিব ওকে এইখিনি হৈ গ'ল এতিয়া চোৱা নেক্সট ক্লাছত আমি আলোচনা কৰিম ধাতুৰ সৈতে বিক্ৰিয়া ৰিয়েকশ্যন উইথ মেটেৰিয়েল বহুত ইম্পৰ্টেণ্ট এইটো দুটা চোৱা এতিয়া নেম ৰিয়েকশ্যন উডছ ফিটিক বিক্ৰিয়া এইবিলাক ৰিয়েকশ্যন পিছৰ ক্লাছত আমি আলোচনা কৰিম তোমালোকে আগৰখিনি পঢ়ি ল'বা